টু সিলেক্ট কৰি ল'ব মান্থত আপোনালোকে যি জানুৱাৰী মাহটো আছে সেই জানুৱাৰী মাহটো আপোনালোকে নমস্কাৰ এইটো মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে অতি এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অনলাইন যোগে কেনেকৈ চাব পাৰিব কোন কোন মাহত অৰুণোদয় আঁচনিৰ টকা সোমাইছে আৰু কোন কোন মাহত টকাসমূহ সোমোৱা নাই তো আপোনালোকক ষ্টেপ বাই ষ্টেপ কেনেকৈ অনলাইন যোগে আপোনাৰ টকা আসলতে সোমাইছেনে নাই এই সকলো কথা জানিবলৈ পাৰিব আগত আপোনালোকক মই এটা সৰু অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকৰ বাবে মই এনেকুৱা ধৰণৰ বহু ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি লগতে এটা লাইক কৰি মোক উৎসাহ যোগাব বুলি আশা কৰিলোঁ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে মই কৈ থওঁ যে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণখিনি আগত চাই ল'ব কেনেকৈ কি কৰিব লাগে কোনটো ষ্টেপ কি কৰিব লাগে ক'ত কি কৰিব লাগে সকলোখিনি চাই তাৰ পাছতহে আপোনালোকে আপোনালোকৰ যি টকা সোমাইছেনে নাই চাবলৈ যত্ন কৰিবা তো ভিডিঅ'টো সম্পূৰ্ণখিনি নোচোৱাকৈ আপোনালোকে যদি যত্ন কৰে চাবলৈ তেন্তে হ'লে আপোনালোকৰ বহুতো অসুবিধা হ'ব পাৰে গতিকে প্লিজ অনুৰোধ কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি চাব তাৰ পাছতে আপোনালোকৰ যি টকা সোমাইছেনে নাই সেই টকা আপোনালোকে চাব পাৰিব তো আপোনালোকে এই অনলাইন কেনেকৈ চাব এই বিষয়ে আপুনি প্ৰথমতে অৰুণোদয় যি অফিচিয়েল ৱেবছাইট আছে তাত যাব লাগিব তাৰ পাছত আপুনি নতুন পেজত আহি ইয়াত আপুনি অফিচিয়েল ৱেবছাইটৰ পৰা এই ৱেবছাইটটোত আহি ইয়াতে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি ল'বা ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকৰ যি এপ্লিকেশ্যন নাম্বাৰ আছে 7 ডিজিটৰ সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিবা তো মই ইয়াত কৰিছোঁ চোৱা তো ইয়াত এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকে একো ক্লিক কৰিব নালাগে তলত চাবা আপোনালোকৰ যি ডিটেইলছসমূহ আহি যাব তো আপুনি চোৱা ইয়াত মোৰ কিবা এটা মিষ্টেক হৈছে চ' মই আকৌ এবাৰ ইয়াত কৈছোঁ চিলেক্ট ডিষ্ট্ৰিক্ট চোৱা মই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ প্ৰথমতে ডিষ্ট্ৰিক্টটো মই সজাই চিলেক্ট কৰি লৈছোঁ তাৰপাছত যি ইণ্টাৰ লাষ্ট 7 ডিজিটৰ এপ্লিকেশ্যন নম্বৰটো আছিল সেই 7টা নম্বৰ ইয়াত আপোনালোকে ক্লিক কৰি দিবা তো মই ইয়াত ক্লিক কৰি দিছোঁ ক্লিক কৰি দিয়াৰ পাছত তলফালে আপোনালোকে চাব পাৰে বেনিফিচিয়াৰী নাম বেনিফিচিয়াৰী কি বেংকত দিছিলে কণ্টেক্ট নম্বৰ একাউণ্ট নম্বৰ IFSC কোড সকলোখিনি ইয়াত শ্ব' হৈ যাব তো আপোনালোকে এনেকুৱাকৈ আপোনালোকে চেক কৰিব পাৰিব তো কথাটো হ'ল আপোনালোকৰ ডিচেম্বৰ মাহৰ নৱেম্বৰ মাহৰ জানুৱাৰী মাহৰ টকাখনো সোমাইছেনে নাই তো এইটো কেনেকৈ চেক কৰিব তো এইটো চেক কৰিবলৈ আপোনালোকৰ যি সোঁফালে আপোনালোকৰ এটা পেজ আছে চাবা মান্থ ইয়াৰ তো আপোনালোকে ইয়াত ইয়াৰটো ক্লিক কৰি ল'বা তো 2020 হ'ব যিহেতু ডিচেম্বৰ নৱেম্বৰ 2020 আছিল তো প্ৰথমতে আপোনালোকে মই ইয়াত চাই আছোঁ চোৱা ডিচেম্বৰ মাহৰ তো ডিচেম্বৰ মাহৰ টকাটো সোমাইছে চোৱা 30/11/2020 চনত ষ্টেটাছ কমপ্লিটেড চ' আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ যি ডিচেম্বৰ মাহৰ টকা সোমাইছেনে নাই কিমান তাৰিখে ডিচেম্বৰ মাহৰ টকাটো সোমাইছে তো এই সকলোখিনি আপোনালোকে জানিব পাৰিব চ' চোৱা মই এইটো নৱেম্বৰ মাহৰ মাৰিছোঁ তো 21/11/2020 মোৰ নৱেম্বৰ মাহৰ যি টকাটো সোমাইছে তো আপোনালোকে এনেকুৱা আপোনালোকৰ যি টকা সোমাইছেনে নাই এই সকলোখিনি জানিব পাৰিব তো এতিয়া আপোনালোকৰ যি 2021 চনৰ জানুৱাৰী মাহৰ টকা সোমাইছেনে নাই এইটো কেনেকৈ চেক কৰিব তো এইটো চেক কৰিবৰ কাৰণে যি আপোনালোকৰ চোৱা মই আকৌ এবাৰ এণ্টাৰ কৰি দেখুৱাই দি আছোঁ আপোনালোকক সুবিধাৰ কাৰণে তো আপোনালোকৰ যি এপ্লিকেশ্যন নম্বৰটো আছে আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যি তলফালে বেনিফিচিয়াৰী লিষ্ট আছে তো সকলোখিনি শ্ব' হৈ যাব চ' ইয়াত মই আপোনালোকে চেক আনাদাৰ এইটোত ক্লিক নকৰিব মই ইয়াত ক্লিক কৰি দিছোঁ গতিকে এইটো নতুনকৈ আহি গ'ল আকৌ তো ইয়াত আপোনালোকে খালি অকল নম্বৰটো এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পাছত আপোনালোকৰ যি বেনিফিচিয়াৰী ডিটেইলছ আছে তাত শ্ব' হৈ যাব চ' ইয়াত চোৱা মই আকৌ নতুন আৰু এজনৰ মই ক্লিক কৰি চাইছোঁ তো ইয়াত সকলোখিনি ডিটেইলছ আছে ডিটেইলছ সকলোখিনি আহি যাব তাৰপিছত আপোনালোকে যি জানুৱাৰী মাহৰ টকা সোমাইছেনে নাই এইটো কেনেকৈ চেক কৰিব তো জানুৱাৰী মাহৰ টকা সোমাইছেনে নাই এইটো চেক কৰিবলৈ আপোনালোকে যি মান্থ আৰু ইয়াৰ আছে তো তাত আপোনালোকৰ প্ৰথমে আপুনি ইয়াৰটো 2021টো চিলেক্ট কৰি ল'ব মান্থত আপোনালোকে যি জানুৱাৰী মাহটো আছে সেই জানুৱাৰী মাহটো আপোনালোকে চিলেক্ট কৰি ল'ব তো মই কৰিছোঁ চোৱা আপোনালোকৰ সুবিধাৰ কাৰণে মই জানুৱাৰী চিলেক্ট কৰিছোঁ চোৱা জানুৱাৰী মাহৰ যি টকা ষ্টেটাছত দেখুৱাইছে কমপ্লিট কিন্তু ট্ৰানজেকশ্যন ডেটটো এতিয়ালৈকে নট এভেইলেবল এতিয়ালৈকে ট্ৰানজেকশ্যন ডেটটো দিয়া নাই অৰ্থাৎ
যি জানুৱাৰী মাহৰ টকা আছিল সেই টকাটো আমাৰ বেংকত সোমাই গৈছে। তো এতিয়াৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপোনালোকে কেনেকৈ চাব। তো মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, আপোনালোকে ডাইৰেক্ট লিংকত ক্লিক কৰক। লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকে যি মেইন পেজটো আছে সেই পেজটোত গৈ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি আপোনালোকৰ যি 7 ডিজিটৰ নম্বৰ আছে সেইটো চিলেক্ট কৰি আপোনালোকে আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টেটাছ আছে টকা সোমাইছে নে নাই এই সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা এটা উপকৃত হৈছে। যদি উপকৃত হৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি লগতে এটা লাইক কৰি দিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকৰ বাবে লৈ আহোঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিলে সকলোতকৈ আগত আপুনি এই ভিডিঅ'টো চাব পাৰিব। ধন্যবাদ।